फ्रेंड्स नवराज टेक टक्सले आपलोक सकलोके स्वागतम। बंधुসকল कोविड-19 कारण हुआ लकडाउनर फलत बर्तमान समय देशत सकलो दुकान पोहार बंध हो आछे। किन्तु बर्तमान समय सरकारे ग्रीन जोन और ऑरेंज जोनर जिलाসমূहत स्थानीय दुकानসমূह खोलार व्यवस्था करिছে और এই दुकानসমূहे যাতে सोशियल डिस्टेंसिंग मेनटेन करे तार उपर प्रशासने तीक्ष्ण नजर राखिছে। এই সময়তেই भारत सरकारे सुरक्षा स्टोर व्यवस्था करिছে। दुकानসমূहे এই सुरक्षा स्टोर अधीन सार्टिफिकेट बनाब लागिब और এই सार्टिफिकेट सकलो दुकाনৰ কাৰণে বাধ্যতামূলক কৰা হৈছে। এই सार्टिफिकेट কেনেকৈ এপ্লাই কৰিব বা এই सार्टिफिकेट কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোত ক'বলৈ গৈ আছো। যদি আপোনালোকে জানিব বিচাৰে তেনেহলে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এতিয়া বলক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই सुरक्षा सार्टिफिकेटটো পাৱাৰ বাবে আপোনালোকে প্ৰথমতে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ প্ৰচেছটো মই আপোনালোকক এই ভিডিঅ'টোত কৈ দিছোঁ। বন্ধুসকল सुरक्षा सार्टिफिकेटটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই মোৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ। ওপেন কৰাৰ পিছত ইয়াত আপোনালোকে সাৰ্চ কৰিব सुरक्षा store.com। सार्च करार पिছত আপোনালোকৰ সন্মুখত এটা वेबसाइट ओपन हो যাব। আপোনালোকে দেখা পাই আছে ডিপাৰ্টমেণ্ট অফ কনজিউমাৰ এফেয়াৰ্ছ বুলি লিখা আছে ওপৰত। তলত গৈ আপোনালোকে এখন ফৰ্ম দেখিব সাইন আপ ফৰ সুৰক্ষা ষ্ট'ৰ। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। এই ফৰ্মখন ফিল আপ কৰা অতি সহজ। মই আপোনালোকক ফিল আপ কৰি দেখাই দিছোঁ। ইয়াত প্ৰথমে দিছে ওনাৰ মেনেজাৰ নেম। আপোনালোকে আপোনালোকৰ নামটো ইয়াত দি দিব। মই মোৰ নামটো ইয়াত দি দিছোঁ। তাৰপিছত তলত 10 ডিজিট মোবাইল নাম্বাৰ আপোনালোকৰ মোবাইল নাম্বাৰটো দিব লাগিব। আপোনালোকে যেটো +91 সেইটো আপোনালোকে ইয়াত এণ্টাৰ নকৰিব। মই মোবাইল নাম্বাৰটো দি দিছোঁ। তাৰপিছত তলত আছে ট্ৰেইনিং লেংগুৱেজ। আপোনালোকৰ যেটো ভাষা হয় বা আপোনালোকে দোকানত কোনটো ভাষাত কথা পাতে সেই লেংগুৱেজ বা সেই ভাষাটো আপোনালোকে ইয়াত দি দিব। মানে যদি ইংলিছত কথা পাতে হিন্দী মই ইংলিশে দি দিছোঁ। তাৰপিছত আপোনালোকৰ ষ্ট'ৰ নেমটো ইয়াত দিব লাগিব। আপোনালোকৰ দোকানৰ নামটো ইয়াত দিব লাগিব। মই দোকানৰ নামটো দি দিছোঁ। তাৰপিছত তলত আপোনালোকে দেখা পাইছে ষ্ট'ৰ টাইপ বুলি দিয়া আছে। আপোনালোকে এই এৰো চিম্বলটোত ক্লিক কৰিব। ইয়াত আছে কিৰানা। কিৰানা মানে আপোনালোকৰ গেলামালৰ দোকান। কেমিষ্ট মানে ফাৰ্মাচী। আদাৰ আপোনালোকৰ বেলেগ যদি আছে সেল্ফ সাৰ্ভিস সুপাৰ মাৰ্কেট। আপোনালোকৰ যদি কোনোবা তেনেকুৱা সুপাৰ মাৰ্কেট আছে আপোনালোকে সেল্ফ সাৰ্ভিস সুপাৰ মাৰ্কেটত ক্লিক কৰিব। মই কিৰানাত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত তলত লিখা আছে আৰ ইউ উইলিং টু ডু হোম ডেলিভাৰী ডিউৰিং কোভিড-19। কোভিড-19 ক্ষেত্ৰত আপুনি হোম ডেলিভাৰী কৰে নেকি? যদি আপুনি হোম ডেলিভাৰী কৰে তেন্তে ইয়েছত ক্লিক কৰিব আৰু যদি নকৰে তেন্তে নোট ক্লিক কৰি দিব। মই নোট ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ এৰিয়াৰ যেটো পিন কোড হয় সেই পিন কোডটো আপোনালোকে এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকৰ সিটি বা টাউন এণ্টাৰ কৰিব আহিব। এণ্টাৰ কৰি দিছোঁ। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব আহিব। ডিষ্ট্ৰিক্ট আহি গৈছে, ষ্টেট আহি গৈছে। আপোনালোকৰ কমপ্লিট এড্ৰেছ দিব লাগিব। তাৰপিছত ইয়াত তলত দিছে এণ্টাৰ মোবাইল নাম্বাৰ অফ এমপ্লয়ী। আপোনাৰ যদি এমপ্লয়ী আছে, আপোনাৰ দোকানত যদি কোনোবা এমপ্লয়ী আছে তেন্তে সেই এমপ্লয়ীজনৰ মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব।
যদি নাই তেন্তে আপুনি দিব নালাগে আপোনালোকৰ যেটো দোকানৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো যদি থাকে তেন্তে আপুনি ইয়াত দিব লাগিব তাৰ এইখিনি কমপ্লিট হোৱাৰ পিছত আপুনি কি কৰিব গেট সাৰ্টিফিকেট নাওত আপুনি ক্লিক কৰি দিব তাৰপিছত দেখা আছে thanks for registration with Suraksha Store এজনে কি কৰিব start your training নাওত ক্লিক কৰি দিব এটা পেজ ওপেন হ'ব আপোনালোকে অলপমান সময় ইয়াত ওয়েট কৰিব লাগিব সন্মুখত এনেকা ধৰণৰ পেজ এটা ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপোনালোকে কি কৰিব ওপৰত গেট সাৰ্টিফিকেটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত থাকিব আপোনাৰ লাষ্ট নেম বা ফাৰ্ষ্ট নেমটো আপুনি ইয়াত এন্টাৰ কৰিব লাগিব মই মোৰ নামটো ইয়াত দি দিছোঁ তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব আপোনালোকে এই OTPটো ইয়াত পুট কৰি দিব মই OTPটো চাই লৈছোঁ দিয়াৰ পিছত আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ ওপেন হ'ব ইয়াত লিখা আছে ইন প্ৰসেস তাৰপিছত দিস সাৰ্টিফিকেট contains 3 lesson আপোনালোকৰ তলত 3টা লেসন দিয়া আছে সেই 3টা লেসন কমপ্লিট কৰাৰ পিছত আপোনালোকৰ সাৰ্টিফিকেটখন দিয়া হ'ব এই 3টা লেসন আপোনালোকে কেনেকৈ কমপ্লিট কৰিব তাৰ কাৰণে ইয়াত দিয়া আছে এটো হৈছে ফাৰ্স্ট লেসন ইয়াত লিখা আছে লেসন নম্বৰ 1 লেসন নম্বৰ 2 আৰু লেসন নম্বৰ 3 এই 3টা লেসন আপোনালোকে ক্লিক কৰিব মানে ফাৰ্স্ট লেসনটো কমপ্লিট কৰিব কাৰণে আপোনালোকে কি কৰিব তলত স্টাৰ্ট বিল দিয়া আছে আপোনালোকে এই স্টাৰ্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা ভিডিও প্লে হ'ব আপোনালোকে দেখা পাইছে এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব ভিডিওটো মই প্লে কৰি দিছো এনেকা ধৰণে আপোনালোকৰ সন্মুখত এটা ভিডিও প্লে হ'ব এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব ভিডিওটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে এই যেটো এৰো আছে এই এৰোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত সুৰক্ষা ষ্ট'ৰ সাৰ্টিফিকেট ইংলিছ লেসন 1 এই লেসন 1 টো কমপ্লিট হৈ গৈছে আপোনালোকে কি কৰিব ফিনিশ লেসনত ক্লিক কৰি দিব ট্যাগ দি আছে অ্যাসেসমেন্ট টু কমপ্লিট ইওর লেসন আপোনালোকে স্টার্ট অ্যাসেসমেন্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত দুটা কোৱেশ্চন দিয়া হ'ব ইয়াত আপোনালোকৰ তলত এনসাৰ দিয়া থাকিব সেইখিনি আপোনালোকে ইয়াত পুট কৰিব লাগিব ইয়াত মই পুট কৰি দিছো লিখা আছে as per the satisfied protection issued by the government আপোনালোকে কিমান ডিসটেন্সিং মেইনটেইন কৰিব লাগে প্ৰত্যেকৰ ক্ষেত্ৰত এই কোৱেশ্চনটো বেলেগ বেলেগ হয় মই ফাৰ্স্ট অপচনটো সিলেক্ট কৰি দিছো সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকক আৰু এটা কোৱেশ্চন খুদা হ'ব ইয়াত আপোনালোকৰ ইটো এনসাৰ হেটো আপোনালোকে ক্লিক কৰি দিব মই ইয়াত অল এবাউট ক্লিক কৰি দিছো তাৰপিছত মই সাবমিটত ক্লিক কৰি দিছো তাৰপিছত ডু ইউ ৱান্ট টু সাবমিট দিস অ্যাসেসমেন্ট আপোনালোকে অ্যাসেসমেন্টটো সাবমিট কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়েছত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত দেখাব ইউ হ্যাভ সাকসেসফুলি কমপ্লিটেড দি লেসন ফৰ সুৰক্ষা ষ্ট'ৰ সাৰ্টিফিকেট আপোনালোকে যেটো লেসন 1 হয় হেটো আপোনালোকে কমপ্লিট কৰিছে তাৰ পিছত তলত গৈ আপোনালোকে আকৌ কি কৰিব নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত গৈ দেখিব যেটো নাম্বাৰ 1 লেসন আছে সেই লেসনটো আপোনালোকে কমপ্লিট কৰিছে মানে এই লেসনটো কমপ্লিট হৈ গৈছে ইয়াত তলত দেখা আছে ফিনিশ ইয়াৰ পিছত আপোনালোকে 2 নম্বৰ লেসনটো কমপ্লিট কৰিব লাগিব তাৰ কাৰণে আপোনালোকে কি কৰিব তলত স্টাৰ্টত গৈ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা ভিডিও প্লে হৈ যাব আপোনালোকে দেখা পাইছে এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব ভিডিওটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইয়াত যেটো এৰো সিম্বল দেখা পাইছে এই এৰো সিম্বলত আপোনালোকে ক্লিক কৰি দিব
ক্লিক কৰি আকৌ ফিনিশ লেসন আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আকৌ স্টাৰ্ট এছেছমেণ্টত ক্লিক কৰি দিব এনেকা ধৰণে আপোনালোকে আপোনালোকৰ 3 নম্বৰ লেসনটো কমপ্লিট কৰিব ঠিক আগৰ নিচিনা যেনেকৈ 1 নম্বৰ লেসনটো কমপ্লিট কৰিছে ঠিক তেনেকা ধৰণে 1 2 আৰু 3 লেসনটো আপোনালোকে কমপ্লিট কৰিব দেখা পাইছে ইয়াত 3টা লেসন ফিনিশ হৈ গৈছে 3টা লেসন কমপ্লিট হৈ গৈছে ফিনিশ বুলি আহিছে তাৰপিছত আপোনালোকে ইয়াত ডাউনলোড সাৰ্টিফিকেট বুলি অপচন দিয়া আছে প্ৰথমে দেখা পাইছে এই ডাউনলোড সাৰ্টিফিকেট আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো দোকানৰ নেম হয় সেই নেমটো আপোনালোকে ইয়াত এন্টাৰ কৰিব আহিব আপোনালোকে আপোনালোকৰ দোকানৰ নামটো ইয়াত এন্টাৰ কৰি দিব তাৰপিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে নটিফিকেশন বাৰটো দেখিব জেৰক্স সাৰ্টিফিকেট পিডিএফ ডাউনলোড কমপ্লিট হৈ গৈছে দেখা পাই আছে মই এটো ওপেন কৰি আপোনাক দেখাই দি আছো সাৰ্টিফিকেটটো কমপ্লিট হৈ গৈছে আপোনাক দেখা পাই আছে বন্ধুসকল এনেকা ধৰণে আপোনালোকে আপোনালোকৰ দোকানৰ বাবে সুৰক্ষা ষ্ট'ৰ সাৰ্টিফিকেট এপ্লাই কৰিব পাৰে আৰু ডাউনলোড কৰিব পাৰে আশা কৰো আপোনালোকে এই ভিডিঅ'টো পৰা কিবা শিকিব পাৰিছে যদি ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পাইছে কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে নৱৰাজ টেক টক্স ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ওয়াচিং ফৰ দিস ভিডিঅ'